বন্ধুসকল আজি বহু দিনৰ মূৰত মোৰ চেনেলটোলৈ আহিলোঁ। এটা বিশেষ দিন আচলতে, সেইটো কাৰণে মানে মই আহিলোঁ আজি। ভাবিলোঁ বিশেষ দিনটো আপোনালোকৰ লগতো দিওঁ, শ্বেয়াৰ কৰোঁ। চাই থাকিব, ভিডিঅ'ত গম পাব সেইটো কিনো। আমাৰ চানা খাইছিলোঁ সৰুতে। আজি আচলতে মই স্কুললৈ আহিলোঁ। এতিয়া কিয় আহিলোঁ চাওকচোন বাৰু। হৈছে আমাৰ মৰমৰ সৰুৰ পৰা পঢ়া স্কুলখন। শ্বহীদ বেদী। এয়া মোৰ একদম সৰুকালৰ লগৰ দেই গোটেইবোৰ। এখন গোটেই স্কুল, গোটেইবোৰ নাই কিন্তু যিখিনি আহিছোঁ তাৰে ভিডিঅ' দিলোঁ। এইখন LP স্কুল, এয়া আমাৰ হাইস্কুল, এটা MB স্কুল। এটা ফাংচন হয়, বিহু ফাংচন। হাইস্কুলৰ ইয়াতে ছাৰ বাইদেউবোৰ বহে। লাইব্ৰেৰী ক্লাছ 10 আছিল। এয়া বৰ্ড, ইয়াতে আমি বহিছিলোঁ। আৰু মানে কি ক'ম আৰু, ছাৰে যেতিয়া ক্লাছ লয় আমি ভয় কৰোঁ, ফাৰ্ষ্ট বেঞ্চত নবহোঁ। ছাৰে জানো চা বৰ্ডত মাতি অংকই শিকায়। এতিয়া এইটো নৱম শ্ৰেণী, আমি যেতিয়া পঢ়িছিলোঁ এইটো আছিল ক্লাছ 8। এইখন আমাৰ স্কুলৰ ছাদ, য'ত আমি লেজাৰ টাইমত উঠি এই মানে হেৰি কৰিছিলোঁ আৰু বহুত গপচপ কৰিছিলোঁ। এয়া মোৰ ফ্ৰেণ্ড দেই, মালতী, শাৰদা, চামেলি, ৰীতা। এইটো কি চুচুনে না। এইজন হৈছে সেইজন ব্যক্তি যাৰ বেলৰ কোবত মানে শব্দত আমাৰ ক্লাছ শেষ হৈছিল, মৰমৰ চন্দ্ৰদা। এয়া হৈছে দেৱী মেম মৰমৰ, এয়া ডেকা বাইদেউ, এয়া দেৱী মেম আমাৰ খুব ধুনীয়া বাইদেউ। আজি আচলতে স্কুলত অহা উদ্দেশ্য এইটো আছিল যে আজি সন্মানীয় শ্ৰীযুত তীৰ্থনাথ বৰুৱা ছাৰৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান আছিল, যাত আমি উপস্থিত হৈ আমাৰ শুভেচ্ছা আৰু মৰমকণ দিলোঁ ছাৰক। বহুতখিনি দিব নোৱাৰোঁ কাৰণ ছাৰে আমাৰ কাৰণে বহুত কৰিছে, যিখিনি পাৰোঁ আমি দিছোঁ। আগন্তুক জনাৰ পৰাহে মই আজি গোটেইবিলাকক ক'বলৈ বিচাৰিছোঁ। মোক বেছিভাগে জানে যে গণিত মেথছৰ টিচাৰ, ছায়েন্সৰ টিচাৰ। মই আৰু এটা টিচাৰ আছিলোঁ, সেইটো হ'ল স্কাউট মাষ্টাৰ। মোৰ লগত একেলগে বহি আছে এখেতে, তেখেতৰ লগত মই বহুত বছৰ আগতে স্কাউটৰো ট্ৰেইনিং কৰিছিলোঁ, স্কাউট মাষ্টাৰ। লগতে মোৰ NCCৰো ট্ৰেইনিং আছিল। দত্তদেৱে কৈছিল মোক যে মই সাংস্কৃতিক বিভাগত কিবা ভাল কাম কৰোঁ বুলি জানো বুলি। আচলতে মই একো নাজানো। মই গাঁৱত আচলতে নাগাৰা নাম আছিল, নাগাৰা নামত ডগৰ বা তাল সংগত, মই তাল সংগত কৰিছিলোঁ। সেই তালৰ লগত মোৰ অলপ সম্পৰ্ক থকাৰ বাবে হয়তো আমাৰ ভট্টদেৱৰ লগত লগ লাগি কোনোবা ছাত্ৰ ছাত্ৰীয়ে গীত মাত কৰিলে তবলাজৰা অলপ বজাই দিব পাৰিছিলোঁ, বা তালজৰা বা জুৰিত বজাই দিব পাৰিছিলোঁ। কিন্তু মই চকা নহয়।
কিন্তু এটা বিষয়ত মই অলপ ভাল আছিলোঁ, খেল ধেমালিত ভাল বুলি এইকাৰণে কৈছোঁ যে মই বিদ্যালয় পৰ্যায়তো ভাল খেলুৱৈ আছিলোঁ আৰু কলেজতো ভাল খেলুৱৈ আছিলোঁ, ইণ্টাৰ কলেজো মই খেলিছিলোঁ। এতিয়া কথা হ'ল কি, মই এই যে ভাষণ দি আছোঁ বা কথা ক'ব অলপ জানিছোঁ, মোৰ তাৰ দুজন ব্যক্তি আছিলে। দুজন ব্যক্তিৰ পৰা মই সান্নিধ্য লাভ কৰিছিলোঁ। বহুত আছে, তাৰে ভিতৰত দুজন মহান ব্যক্তি, আজি যদি মই নাম নলওঁ তেখেতসকলৰ কিন্তু মোৰ আধৰুৱা হৈ ৰ'ব। তেখেতসকলৰ ভিতৰত আমাৰ প্ৰথমজন হ'ল আমাৰ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দীনেশ্বৰ নাথদেৱ। তেখেতে শ্ৰেণীকোঠাত কেনেদৰে সোমাব লাগে, চক পেঞ্চিল এডাল কেনেদৰে ব্যৱহাৰ কৰিব লাগে, বৰ্ডখন কেনেদৰে মুচিব লাগে, এইবিলাক তেখেতৰ পৰা পাইছিলোঁ। তেখেতে সোমোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীক কেনেদৰে তাৰমানে নিজৰ অধীনত নিব পাৰে সেই বুদ্ধিটো অলপ শিকাই দিছিল। ময়ো ঠিক তেনেদৰে অলপ শিকিছোঁ, সিমান পাৰা নাই। ये देखिए, चाइल्डहुड फ्रेंड्स जब मिल जाते हैं तो चाइल्ड ही बन जाते हैं। ये लोग भूल चुके हैं कि हम लोग अभी बड़े हो गए हैं, हम सब भूल गए हैं। এয়া আমাৰ প্ৰধান শিক্ষক শ্ৰীযুত নলিনী তালুকদাৰ ছাৰ। এয়া মানে বৰুৱা ছাৰৰ। শেষত সকলোৱে ফটো উঠিলোঁ, অলপ হাঁহি ফূৰ্তি কৰিলোঁ, কিয়নো সকলোকে লগ পোৱা নাযায়। আজি সকলোকে লগ পোৱা গ'ল, কিয়নো সকলোৱে নিজৰ কৰ্মত ব্যস্ত, গতিকে আহিলে সকলোৱে লগ হৈ ভাল লাগিল। এয়া শ্ৰীযুত তীৰ্থনাথ বৰুৱা ছাৰ আৰু দত্ত ছাৰ। এয়া আমাৰ ক্লাছ 10ত বহি গোটেইখিনিয়ে ফটো উঠিলোঁ এক কপি, কাৰণ ইয়াত আমাৰ বহুত স্মৃতি জড়িত আছে। এয়া গোটেইখিনিয়ে ফটো তেনেকৈ উঠিলোঁ। এয়া শ্ৰীযুত নলিনী তালুকদাৰ ছাৰ, প্ৰধান শিক্ষক। গোটেইখিনিয়ে উঠিলোঁ ফটো তেনেকৈ। তাৰপিছত শেষত স্কুলৰ আগত তেনেকৈ উঠিলোঁ ফটো চটো উঠি এতিয়া আৰু চবেই ঘৰমুৱা হ'ব, গতিকে সকলোৱে লাষ্টত এনেকৈ কথা পাতিলোঁ। ময়ো যাওঁ, কাৰণ মোৰ সৰু ছোৱালী আছে 13 বছৰীয়া, তাইক ঘৰত থৈ আহিছোঁ, গতিকে মই যাবলৈ আপোনালোকেও বাই বাই থাকিলে। আজিলৈ ইয়াতে সমাপ্ত।